নমস্কাৰ ৰাইজসকল। আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিলোঁ। আজি ভিডিঅ'টো মানে খানাটো বনাইছোঁ। এইফালে ৰঙালাও বাকলি, মটৰ, আলু, এইফালে এপিচ মাছ ফ্ৰাই কৰি লৈছোঁ। এইফালে মাটিকাঁদুৰি আৰু কণা শিমলুৰ লগত মাছে সৈতে এখন শুকান ভাজি। এইফালে ঢেকীয়া, দালি, টেঙা, কাজি নেমু চেপি টেঙা দাইল বনাইছোঁ। আজি খানাটো ইমানেই। আপোনালোকে ভাত খালেনে? মই খাবলৈ লৈছোঁ। ইমান গৰম হৈছে, গৰমৰ কাৰণে মানে বৰ বেছি এটা হেৰি কৰি থকা নাই, কমকৈ বনাইছোঁ। এতিয়া মই খাওঁ, আপোনালোকে খালেনে? যদি নাই খোৱা খাব, মই খাওঁ। ঢেকীয়া, টেঙা। মাটিকাঁদুৰি আৰু মাছৰ সৈতে এখন ভাজি খাই ভাল লাগে। সৰু মাছ হ'লেতো বেছি ভাল লাগে। মাছটো মানে খাই বনাইছোঁ মানে ৰঙালাও বাকলিটো নকটালৈকে পেলালেগে আমি কিন্তু নকটাওঁ আকৌ ভাজি ভাল হ'ব। Jadi itu ini,
ভিডিওটো চাই কথাতে জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ভিডিওটো ইমানেই। কাইলৈ নতুন ভিডিঅ' আপোনালোকক আহিম। বাই বাই।